हेलो ভিউয়াৰ্স কেনেকুৱা আপোনালোকৰ খবৰ মোৰ বৰ্তমান ভালেই ভাল বুলি কৈছো কিন্তু ভাল ইমান নহয় কাৰণ মোৰ গাটো একেবাৰে বেয়া আৰু বিহু বুলি মই বিশেষ একো কৰিব পৰা নাই মানে কি হ'ল গাটো মানে কি ডিঙি অলপ প্ৰবলেম হৈছে আৰু গতিকে ডাক্তৰক দেখাই কৰি আহিলো এতিয়া এন্টিবায়োটিক্স দিছে আৰু সেইখিনি মই মানে খাই আছো আৰু এটা কুলকুলি কৰিবলৈ দিছে কুলকুলিও কৰি আছো আৰু সেইখিনি কৰি থাকিবলৈ কৈছে ডক্টৰে আৰু কিবা পৰীক্ষা এটা কৰিব দিছে হেতু মই কেদিনমানৰ পিছত কৰিলেও হ'ব বুলি কৈছে গতিকে কৰিম আৰু আপোনালোকক বিহুৰ বহুত শুভেচ্ছা জনালো লগতে নতুন বছৰৰ শুভেচ্ছা যাচিলো আপোনালোকে বিহু ভালদৰে পাতক আৰু এনজয় কৰক কাৰণ বিহুটো আমাৰ বাপতি সাহোন বিহু গতিকে আমি কোনো পধ্যেই তাক আমি নমনাকৈ কেতিয়াও থাকিব নোৱাৰো বিহু আমাৰ জাতীয় উৎসৱ গতিকে বিহু আমি পাতিবই লাগিব বিহু আমি কৰিবই লাগিব পিঠাপনা খুনিব লাগিব খাব লাগিব ন ফুৰ্তি কৰিব লাগিব গতিকে সকলোৱে মিলিজুলি কৰিব আৰু আজি আসলতে উৰুকা মোৰ এদিন গাটো বেয়া বুলি আপোনালোকক কৈছো বিশেষ একো কৰিব পৰা নাই কেইটামান পিঠা বনাইছিলো বগা পিঠা তাৰ পিছত আজি মই অলপ চাউল তিয়াইছো বৰা চাউল মানে তেল দিয়া পিঠা আৰু গুড় দিয়া পিঠা বনাবলৈ আৰু লগতে ভাবিছো কাটা নিমকি তেনেকুৱা খুৰমা কেক আৰু মানুহে কেক ভাল পায় কেক এটাও মানে বনাম বুলি ভাবিছো আৰু কালিয়ে বজাৰৰ পৰা চিৰা মুড়ি ক্ৰীম এইবোৰ আনি থৈছে গতিকে সেইখিনিও এতিয়া ঠিক কৰিম ভাবিছো অলপ কিবা সাবচিকুন আছে সেইখিনিও কৰিম গোটেই দিনটো আজি আপোনালোকক এতিয়া দেখুৱাই দিম কি কৰিব পাৰো চাই থাকিব ভিডিঅ'টো তেনেহলে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আলপনা পাকঘৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আহক তেনেহলে এতিয়া পাকঘৰলৈ যাওঁ কি বস্তু আনিছে মই প্ৰথমে দেখুৱাই লওঁ চাউল মই এতিয়া তিয়াই থৈছো বৰা চাউল হয় ইয়া তেল দিয়া পিঠা বনাবলৈ আৰু নিমখীয়া পিঠা বনাম আৰু সেইটো কাৰণে তিয়াই থৈছো এতিয়া মোৰ 1 ঘণ্টা হ'ল খুব বেছি 2 ঘণ্টা তিয়াম তাতকে বেছি নিতিয়াম অলপ পিছতে 2 ঘণ্টা হ'ব আৰু 2 ঘণ্টা হ'লে মই এদিন টুকি ফৰাই হিটাত থৈ দিম এটা বজাৰৰ পৰা কি আনিছে সেইখিনি দেখাই লওঁ এতিয়া মুড়ি হয় তাৰপিছত এয়া আখৈ মুড়ি আখৈ এয়া কি চিৰা বুলি কৈছে লাহি ধানৰ চিৰা বুলি কৈছে মই ইমান বিশেষ নাজানো কৈছে খাবলৈ ভাল বুলি কৈছে কোনোবাই ক'লে বোলে এয়া লৈ যোৱা বোলে বৰ ভাল বোলে খাবলৈ গতিকে আনিছে আৰু এইফালে কিবা পাচলি সোমাইছে এইটো হ'ল ক্ৰীমৰ পেকেট ক্ৰীম আৰু গুড় আনিছে তাৰপিছত এইটো কিবা লাডু পেকেট লৈ আহিছে মানে বাবুৱে ভাল পায় আচলতে সেইকাৰণে আনিছে মানুহে কিবা হেৰি চেৱৈ লাডু নেকি ভাল পায় ইয়াৰ চিৰা মুড়ি আখৈ বাছি হৈ গ'ল আৰু ইয়াত টেমাত মই ভিতৰলৈ লৈ আহিছোঁ চাওকচোন কেনেদৰে আনিছোঁ মই মাটিতে বহি লৈছোঁ আৰু পিঠাগুড়ি এতিয়া খুন্দিম কাৰণ গোটেই দিনটো মই আপোনালোকক যেতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা মই আচলতে ইটো সিটোকে কৰি মানে ধৰক চিৰা মুড়ি আখৈ এইখিনি চব বাচিলোঁ আৰু চব মানে চিজিল কৰিলোঁ অলপ আৰু নাছিলে আজি গোলাঘাট গৈছিলে অফিচলৈ আৰু এতিয়া আহি পাইছে চাহ আৰু ৰুটি দিলোঁ মই চব চাওক এতিয়া পিঠাগুড়ি খুন্দিবলৈ গোটেই সমস্ত বস্তু মই লৈ লৈছোঁ এইটো মিক্সিটো ফিটিং কৰি লৈছোঁ এইটো মই মাটিতে আমাৰ জেগা মানে ঠাই নাই গতিকে কোনো ওখ বস্তু নাই কাৰণে মই এনেকৈ লওঁ মাটিতেই মই কৰি লওঁ পিৰাখনৰ ওপৰত আৰু এইফালে চালনী আৰু ইয়াৰ পিঠাগুড়ি ইয়াৰ পেপাৰ দুখন পাৰি লৈছোঁ আৰু এখন ডলা চালনী লৈছোঁ তাতে চালিম আৰু মই গোলাঘাট গৈছিলে গোলাঘাটত বোলে অফিচত মানে 50 টকাকৈ উঠাইছিলে আৰু ছেকেণ্ড প্ৰাইজটো পালে চব ডিম 1 প্লেট লৈ আহিছে মোৰ হাঁহি উঠিছে ডিম 1 প্লেট আৰু ফাৰ্ষ্ট প্ৰাইজটো আছিলে ইঞ্জিন তেল গতিকে অফিচত 50 টকা দি লাভেই হ'ল বাৰু কোনো লোকচান নাই আনি দেখুৱাইছে মই বোলো আপোনালোকক দেখুৱাই লওঁ ভাল লাগিব বিহু বুলি আৰু বিহুত আচলতে এনেকুৱা ধৰণৰ খেলবোৰ পাতে ভাল লাগে ন এতিয়া ভাবিছোঁ কেক এটা বনাই লওঁ আৰু
বনি আছে খুৰমা বনাই আছোঁ আৰু এতিয়া বিহু বুলি। এতিয়া মোৰ আইটেমছখিনি বনাই হৈ গ'ল। যিখিনি মই বিহুৰ বস্তু বনালোঁ সেইখিনি গোটেইখিনি হৈ গ'ল। কাটা নিমকি বনালোঁ, তাৰপিছত কেইটামান খুৰমা বনালোঁ, তাৰপাছত বনালোঁ তিলৰ লাডু কেইটামান, তাৰপাছত কেক এটা আৰু পিঠা আগতীয়াকৈ বনাই থৈছোঁ। আৰু পিঠাগুড়ি যিহেতু খুন্দি থৈছোঁ আবেলি, গতিকে কাইলৈ ৰাতিপুৱা বনাম তেল দিয়া পিঠা আৰু নিমখীয়া আৰু গুড় দিয়া। এতিয়া বলক আপোনালোকক দেখুৱাওঁ মই কি বনালোঁ। এইখিনি পিঠাগুড়ি মই আপোনালোকক দেখুৱাইছোঁ আবেলি খুন্দা। এইখিনি মই কাইলৈহে বনাম, এতিয়া নবনাওঁ কাৰণ এতিয়া বহুত দেৰি হৈ গ'ল, 8টা বাজিলে। গতিকে এতিয়া নবনাওঁ, কাইলৈ ৰাতিপুৱা তেল দিয়া পিঠাখিনি বনাম। আৰু এয়া হ'ল তিল পিঠা আৰু নাৰিকল দিয়া পিঠা, বেছি বনোৱা নাই, কম। আৰু এয়া কাটা নিমকি আৰু এয়া খুৰমা, এয়া তিলৰ লাডু। আৰু তিলখিনি মই এইবাৰ পিচি লৈছোঁ মিক্সিত। মই আগতে নিপিচাকৈ দিওঁ, গোটাকৈ দিওঁ, কিন্তু গোটাকৈ সিহঁতি খাই পেলাই বেয়া পায় বোলে মানুহতে, গতিকে এইবাৰ মই পিচি পেলাই বনাইছোঁ। একদম মিহি হৈছে বৰ এটা, আৰু চাইজবোৰ বৰ ভাল নাই হোৱা কাৰণ ইমান গৰম নোৱাৰি পায়। আৰু এইফালে বনালোঁ কেক চব, এইটো চকলেট কেক, একদম ধোঁৱা ওলাই আছে গৰম গৰম। গতিকে এইবোৰ চব কাইলৈহে কাটিম। আৰু এতিয়া মই ঢাকনখন দি দিছোঁ। মোৰ আইটেমছখিনি এইখিনি বিহুৰ বস্তু, কিন্তু বিশেষ একো নাই আৰু তেনেকুৱা। ঢৌ উঠা পিঠা বনাম বুলি ভাবিছিলোঁ, কিন্তু সময় হোৱা নাই। গতিকে চাওঁ কেতিয়া বনাওঁ, কাইলৈ যদি পিছবেলা পাৰোঁ বনাম বাৰু, কিন্তু এতিয়া ইমানেই মোৰ আইটেম। এয়া এতিয়া বাহিৰলৈ লৈ গৈছোঁ চাহ খাবলৈ। চব বহি আছে।